হাই ফ্ৰেণ্ডছ, বৰ্তমান আমি আহিছোঁ এয়া ব্ৰহ্মপুত্ৰৰ ইপাৰে। অলপমান গ'লে আমি ব্ৰহ্মপুত্ৰ পাম। এইবোৰ আমি দেখাইছোঁ মাটিৰ দালি, আমাৰ যে মাটিৰ দালি, এই মাটিৰ দালি সৰিয়হৰ গছ। আমি বৰ্তমান আহিছোঁ চাপৰি, চেৰাং চাপৰি বুলি কয়। চেৰাং চাপৰিলৈ আহিছোঁ আমি। এইবোৰ মাটিমাহৰ গছ দেখিছেনে? যদি আপোনালোকে এবাৰ আহে ন, আপোনালোকে ঘৰলৈ যাবলৈ মন নকৰে। ইমান ধুনীয়া খেতি পথাৰ। মই গোটেইখন আপোনালোকক দেখাব নোৱাৰিম, কাৰণ মোৰ আজি সময়ৰ বহুত তাকৰ। মই মানে বহুত দেৰি হ'ল আহোঁতে। মই কিবা এটা ভ্ৰমণ কৰিছিলোঁ, চ' আহোঁতে দেৰি হ'ল। এয়া ইমান ধুনীয়া মাটি মাহৰ গছ, এই সৰিয়হৰ গছ, সৌ আগত আছে মাকৈ খেতি। বেহাৰ বুলি কয়, বেহাৰ যে কিন্তু লিখিত ভাষা সৰিয়হ বাৰু। মই মানে আহি থাকোঁ মাজে মাজে ইয়ালৈ, এনেই চাই ভাল লাগে কিবা এটা, এনেকৈ আহি থাকোঁ আৰু। আজিও লগৰ এজনৰ লগত আহি সিহঁত আগত গ'ল। মই মানে মাটিমাহ কিবা খাই থাকোঁতে এই কি ধুনীয়া মাটিমাহ থাকিব, এই খাই থাকোঁতে মোৰ দেৰি হ'ল। সিহঁত আগত গ'ল, ক'ত বা আছে সিহঁত, মই দেখাও নাই, বহুত আগত। তেনেকৈ ফুৰিব আহিলোঁ মই অকলে আহিলে। হয়তো বহুতে দেখাও নাই এনেকুৱা খেতি চাগে, হয়তো জানে আৰু চাপৰিত খেতি কৰে, মজেলি বুলি কয়। কিন্তু আপোনালোকে হয়তো কিছুমানে এনেকুৱা খেতি দেখা পোৱাও নাই আজিলৈকে। দেখা পাবও পাৰে দেচোন, মই সেইটো কথা নকওঁ বাৰু। এয়া মাকৈ খেতি মোৰ আগত আছে। কেইজন চাওকচোন, সিহঁতে কি বা কৰি আছে। তাত বোলে বহুত ৰঙালাও খেতি আছে। তালৈ যাওঁচোন বাৰু, ব'লক তালৈ। এইয়া কি ধুনীয়া ধুনীয়া ৰঙালাওৰ গছ, ৰঙালাও লাগিব ধৰিছে আৰু। এইয়া বা দেখিলে তাৰমানে এনেকুৱাকৈ ভাল লাগে নহয়, ইয়াৰ পৰা যাবলৈ মন নাযায়। কেৱল খেতিয়কে ইয়াতে কি ধুনীয়া ধুনীয়া খেতি কৰিছে। এয়া ধনিয়া গছ, কি বা ধুনীয়া বুলি কয়, ধনিয়া গছ হয় এইবোৰ। তাৰপিছত ইয়াতে গছ, বহুত ৰঙালাও লাগে ইয়াতে। বৰ্তমান ৰঙালাওবিলাক লাগিবই ধৰিছে আৰু জালি পেলাইছে। কিবা কৰি আছে, কিবা কিবি কৰি আছে ইয়াতে। আমি এতিয়া ৰঙালাও খেতিৰ পৰা আহিলোঁ, আহি পেলাই আকৌ আমি ঘৰমুৱা হ'বলৈ আহি আছোঁ আৰু। মাটিমাহ কিবা কিবি খাই মানে ইচ্ছা নহয় আৰু খাবলৈ মন যায়, কিন্তু নোৱাৰোঁ আৰু খাবলৈ। গধূলি হৈ আহিল আৰু আমি যাব লাগিব। মাটিমাহ আমাৰ ঘৰৰ মানুহে মাটিমাহ খাই পেলাই খুব ভাল পায়, সেইকাৰণে মাটিমাহ লৈছোঁ আৰু এনেকৈ আৰু। মানুহে নাই ইয়াতে, খেতিয়কে খেতি কৰি থৈ গৈছে, মানুহ নাই চাওকচোন। কিন্তু কিছুমান জেগাৰ দৰে নহয় বাৰু। এয়া হৈছে আমাৰ বন্ধাকবি, ফুলকবি, বিন আছেই। এই আগত ৰঙালাও, তাৰপিছত আলু খেতি, এয়া পানীলাও, আৰু আগত গ'লে বহুত কিবা কিবি খেতি আছে, কিন্তু মই যাবলগীয়া টাইম নহ'ব। আমাৰ হেৰাম বকাই আমালৈ পালেং শাক ছিঙি আছে, আমাক বোলে দি খেদাই পালেং শাক। এয়া ফুলকবি গছ নতুনকৈ হৈছে আৰু, লাহে লাহে ফুলকবি হেৰি হ'ব, বান খাব। তাৰপিছত এয়া কি ধুনীয়া পৰিৱেশ বা। আমি এতিয়া আহিলোঁ আৰু সিহঁতৰ ঘৰৰ পৰা, আহি যাই আছোঁ বৰ্তমান। আগত এখন ভয়ানক দলং আছে, মোৰ দলংখন দেখিলে মানে ভয় লাগি যায়, কিন্তু উপায় নাই, যাব লাগিব। আহোঁতে যিহেতু আহিলোঁৱে, এতিয়া যাই আছোঁ ঘৰলৈ। সিহঁতৰ ঘৰত যাই চাহ পানী কিবা অলপ খাম,
তাৰ পৰা আকৌ আমি মোৰ ঘৰ দেওমনৈ হয়, দেওমনলৈ আকৌ মই ৰাওনা হ'ব লাগিব অকলশৰে। এই পাৰ্থইও ৰ'বই সিহঁতৰ ঘৰত। তাৰপিছত এয়া কি ধুনীয়া চব খেতি, ইফালে ৰঙালাও, ইফালে মাটিমাহ, ইফালে সৰিয়হ, মাকৈ। এইখন মোৰ সেইখনে দলং যিখনলৈ মানে মই ভয়কৈ আহি আছিলোঁ, এইখনেও আগত গ'ল। মই ভাবি আছোঁ কেনেকৈ যাওঁ। দলংখন দেখাত কিন্তু বহুত দীঘল হয় দলংখন। তাৰপিছত যদি পৰে হ'ল আৰু গেল আৰু।